প্ৰিন্সিয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সকলো ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। আজি খুব ডাঙৰ এটা সমস্যাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ। সমস্যা কেৱল মোৰ নহয়, সমস্যা সকলো মাতৃৰে যে আমাৰ শিশুসকলে মোবাইল নেদেখিলে খাবলৈ নিবিচাৰে। বহুতো মাতৃয়ে কোৱা শুনো যে তেওঁলোকৰ সন্তানে মোবাইল চাবলৈ নাপালে খাবলৈ নিবিচাৰে বা কিবা এটা কাৰণে কেতিয়াবা ফুচুলাবলগীয়া হ'লেও বা বেছি আমনি কৰি থাকিলেও তেওঁলোকৰ হাতত মোবাইলটো তুলি দিবলগীয়া হয়। বাধ্য হয় আচলতে মাতৃসকল তেনেকুৱা কৰিবলৈ। কিন্তু আপোনালোকেও জানে এই সমস্যাৰ সমাধান আমি নিজে উলিয়াব পাৰোঁ আৰু আমাৰ মাতৃসকলৰ হাততে সেই সমস্যাৰ সমাধান থাকে বুলি মই ভাবোঁ। আপোনালোকে জানে মোৰো শিশুটিৰ বয়স 20 মাহ, গতিকে সিও অকণমানিয়ে হৈ আছে। তাকো খুৱাবৰ কাৰণে ফুচুলাবলগীয়া হয়। সিও উৎপাত কৰে। গতিকে সেই একেটা অৱস্থাতে সিও আছে। সিও যিহেতু ইমান ডাঙৰ নহয়, গতিকে তাকো খুৱাবৰ কাৰণে বহুত ফুচুলাবলগীয়া হয়। বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, কিন্তু মই ভাবিছোঁ যে মই যিটো ভিডিঅ' ক্লিপ এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ সেইটো চাই নিশ্চয় আপোনালোকৰ অকণমান হ'লেও সহায় হ'ব। কাৰণ এইটো নহয় যে মোৰ শিশুটিক মই একেবাৰে কোনোদিনা মোবাইল চুবলৈ দিয়া নাই বা মোবাইল চাবলৈ দিয়া নাই, তেনেকুৱা কোনো কথা নহয়। কেতিয়াবা কিবা এটা দেখুৱাবলগীয়া হয় বা কেতিয়াবা কিবা এটা অন্যমনস্ক এটা কৰিবৰ কাৰণে যে কিবা এটাত যদি বেছিকৈ লাগি থাকে নালাগিবলগীয়া বস্তু এটাত, তেতিয়া এইটো চোৱা বুলি কিবা এটা কেতিয়াবা তাক তেনেকৈ মাতি আনিছোঁ বা আনি পেলাই দেখুৱাইছোঁ। কিন্তু অকণমান সময়ৰ পিছতে সি সেইটো বস্তু পাহৰি অন্য এটা বস্তুলৈ গৈছে, কাৰণ তাক সেই অভ্যাসটো কৰোৱা নাই। কিন্তু এনেকুৱা হয় যদি আপুনি মোবাইলটো হাতত একেৰাহে শিশুটিৰ হাতত তুলি দিয়ে যে এইটো চোৱা সেইটো চোৱা বুলি যদি প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে যদি শিশুটিৰ হাতত মোবাইলটো তুলি দিয়ে, তেনেহ'লে অভ্যাসবশতঃ সিহঁতৰ এটা হৈ যাব যে প্ৰতিটো ক্ষেত্ৰতে সিহঁতে মোবাইল বিচাৰিবলৈ ল'ব। খুব বেছি 3 দিন আপুনি তেনেকুৱা কৰিলে, 3 দিন নহয় আপোনালোকে যদি 2 দিনো তেনেকুৱা কৰে, তেনেহ'লে দেখিব যে তৃতীয় দিনাৰ পৰা সিহঁতে নিজেই ফোনটো বিচাৰিবলৈ আৰম্ভ কৰিছে। গতিকে মই ভাবোঁ যে তেনেকুৱা কিছুমান সমস্যা সমাধান আমাৰ হাতত থাকে। যিমানেই অকলশৰীয়া মাতৃ নহওক বা যিমানেই পাৰিবাৰিক যিমানেই সদস্য নাথাকক পৰিয়ালত, তথাপিও আমি মাতৃসকলে সেইটো কৰিব পাৰোঁ। মই কি কৰোঁ, মই মোৰ শিশুটিক কেনেকৈ খুৱাওঁ সেইটো আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ আৰু শেষত অকণমান সৰু এটা ভিডিঅ' ক্লিপ লগাই দিম, আপোনালোকে সেইটোও চাব। কিন্তু তাৰে আগতে মই ক'বলৈ বিচাৰিছোঁ যে সিহঁতে বৰ্তমান খেলা ধূলাত ব্যস্ত হৈ থাকিবলৈ ভাল পায়। এনেকুৱা হয় কেতিয়াবা যে শিশুটিয়ে কিবা এটা খেলি আছে বা মোবাইলটো আপোনালোকে কিবা এটা চাই আছে মোবাইলত সিহঁতৰ সন্মুখত, গতিকে তেতিয়া সিহঁতে সেইটো বস্তু চাবলৈ বিচাৰে, নিজৰ খেলাটো বাদ দি মোবাইলটো চাবলৈ বিচাৰে। প্ৰথম কথা হ'ল আমি পিতৃ মাতৃ দুয়োৱে, কেৱল মাতৃ নহয় পিতৃ মাতৃ দুয়োৱে আমি পৰাপক্ষত মোবাইলটো সিহঁতৰ আগত ব্যৱহাৰ কৰিব নালাগে। এনি টাইম যদি আমি সিহঁতে যি কৰে কৰক বুলি এৰি দি আমি যদি নিজেই মোবাইলটো চাই থাকোঁ, তেনেহ'লে সেইটো সিহঁতৰো এটা অভ্যাস হৈ যায়। মই গোটেই কথাখিনি মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আৰু মোৰ নিজা দৃষ্টিভংগীৰ ফালৰ পৰা কৈ আছোঁ। যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব। বাৰু যি কি নহওক, মই কৈছোঁ প্ৰথম কথা সেইটো, আমি পৰাপক্ষত সিহঁতৰ আগত মোবাইল ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। এইটো নহয় যে আমি একেবাৰে বাদ দিব লাগিব, কাৰণ বৰ্তমান সময়ত আমাৰ কামৰ কাৰণেই হওক বা অন্য কাৰণতেই হওক, মোবাইল ফোনটো আমাৰ খুব জৰুৰী এটা বস্তু, যিটো বস্তু আমি একেৰাহে লগতে ৰাখোঁ। কিন্তু এনেকুৱা সময়ত আপোনালোকে মোবাইল নাচাব যিটো সময়ত আমি সিহঁতক সময় দিব লাগে। যেনেকুৱা সময়ত আমি মোবাইল চাব পাৰোঁ, এই ধৰক সি বেলেগৰ লগত খেলি আছে বা এই ধৰক সি শুই আছে বা এই ধৰক সি বেলেগ কিবা খেলাত এনেকুৱাকৈ ব্যস্ত হৈ আছে যাতে তাৰ মনটো মোবাইললৈ নাহে, তেনেকুৱা সময়ত আমি মোবাইল চাব লাগে খন্তেক সময়ৰ কাৰণে। পিতৃ মাতৃ দুয়োৱে, কেৱল মাতৃ বুলি নহয়, এটা কথা থাকে যে মাকে কৰি থাকে কাৰণে আজি ছোৱালীয়ে কৰিছে বা ল'ৰাই কৰিছে, কিন্তু সেইটো নহয়। পিতৃ মাতৃ দুয়োকে সদায় অনুকৰণ কৰে আৰু শিশুসকলে বিশেষকৈ এতিয়া মই মোৰ ল'ৰাৰ ক্ষেত্ৰত দেখিছোঁ যে মই সৰুকৈ যদি কিবা এটা কৰোঁ সি সেইটো লয়, দেউতাকে যদি সৰুকৈ কিবা এটা কৰে সি সেইটো ক'বলৈ চেষ্টা কৰে। নৰ্মেলি আমি যিখিনি কথা বেছিকৈ কৈ থাকোঁ সেইখিনি সি ক'বলৈ লৈছে, যিখিনি কথা বেছিকৈ যিটো শব্দ আমাৰ মুখত বেছিকৈ সি শুনে সেইখিনি ক'বলৈ লৈছে, বা যিটো শব্দ আমি তাক শিকাই আছোঁ, আমি তাক কৈ আছোঁ যে এইটো এনেকৈ ক'ব লাগে সেইটো তেনেকৈ ক'ব লাগে, তেনেকুৱাবোৰ সিহঁতে লৈছে। গতিকে এইখিনি সময়ত সিহঁতে বেছিকৈ আমাক ফ'ল' কৰে, বিশেষকৈ আমাক ঘৰত যিখিনি পায়, একেৰাহে যিখিনি মানুহক পায় সেইখিনিক ফ'ল' কৰে। গতিকে প্ৰথম কথা হ'ল আমি সেই মোবাইল ফোনটো সিহঁতৰ পৰা আঁতৰাই ৰাখিব লাগিব। তাৰপিছত হ'ল যে এটা চালে আন এটা চাবলৈ বিচাৰে সিহঁতে, যে প্ৰথমতে যদি আপোনালোকে কিবা এটা সিহঁতক দেখুৱাই দিয়ে, নেক্সট সিহঁতে সেই বস্তুটো চাবলৈ বিচাৰে। সেই সিমানলৈকে সিহঁতে মন কৰে যে আমি সেইটো কেনেকৈ চেঞ্জ কৰোঁ, ভিডিঅ' এটাই হওক বা আমি কেনেকৈ স্ক্ৰল কৰোঁ সেইটোলৈকে সিহঁতে চায়। গতিকে সেইখিনি সিহঁতে সম্পূৰ্ণ অনুকৰণ কৰি থাকে। প্ৰথম কথা হ'ল
সেইখিনি আমি সিহঁতৰ পৰা সদায় আঁতৰাই ৰাখিব লাগে। তাৰ পাছত মই আৰম্ভ কৰিছিলোঁ যে তেওঁলোকে খাবলৈ নিবিচাৰে, ভিডিঅ' নাচালে বা ফোনত কিবা নাচালে সিহঁতে খাবলৈ নিবিচাৰে। মোৰ কথা হ'ল যে সিহঁতক আমি এনেকুৱাকৈ ব্যস্ত কৰি ৰাখিব লাগিব খোৱাৰ সময়ত যে সিহঁতে মোবাইলৰ কথা ভাবিবলগীয়া নহয়। মোবাইল সিহঁতে কেতিয়া বিচাৰিব? যেতিয়া আপুনি সিহঁতৰ হাতত নিজেই মোবাইলটো তুলি দিব, তেতিয়াৰ পৰাহে সিহঁতৰ অভ্যাসটো গঢ় লৈ উঠিব। কিন্তু সেইটো অভ্যাস গঢ় লৈ উঠিব নালাগে। এটা কথাও সঁচা যে এটা সময় নিজেই আমি সিহঁতৰ হাতত মোবাইল তুলি দিব লাগিব, কিন্তু এটা নিৰ্দিষ্ট সময় আছে। আৰু বৰ্তমান আমাৰ বৰ্তমান অৱস্থা এটা হৈ আছে যে লকডাউনৰ সময়খিনিত বা এতিয়া তাৰ পিছৰ পৰ্যায়তো আমি অনলাইন ক্লাছৰ কাৰণে ল'ৰা ছোৱালীক মোবাইল দিবলগীয়া হৈছে, আনকি মোবাইল বেলেগে কিনিও দিবলগীয়া হৈছে, কাৰণ আপুনি নিজৰ মোবাইলটো ল'ৰা ছোৱালীক দিব পৰা নাই। সেইকাৰণে কেৱল ক্লাছ কৰিবৰ কাৰণেই বহুতেই মোবাইল কিনিও দিবলগীয়া হৈছে। সেইটোও এটা বেলেগ কথা। সেইটো বৰ্তমান সময়ত বাধ্য। গতিকে এটা নিৰ্দিষ্ট সময়ত আপোনালোকে ল'ৰা ছোৱালীক মোবাইল দিছে, সেইকণ সময় আপোনালোকে নিজৰ কামখিনি বাদ দি হ'লেও ল'ৰা ছোৱালীয়ে কি কৰিছে, কি পঢ়িছে বা কি চাইছে, পঢ়াৰ বাদ দি অন্য কিবা কৰিছে নেকি মোবাইলত, সেইটো চাব লাগে বুলি মই ভাবোঁ। কিন্তু এটা নিৰ্দিষ্ট সময় লাগে। এটা সময়ত সিহঁতে নিজে বুজি উঠিব যে মোবাইলটো আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে। কিন্তু বৰ্তমান সময়ত সিহঁতৰ সেইখিনি জ্ঞান একেবাৰেই নাথাকে। আৰু খোৱাৰ সময়ত মই কি কৰোঁ যে সি যিখিনি বস্তু লৈ খেলে বেছিকৈ, এতিয়া সিহঁতে এটা বস্তুকে বেছি সময় লৈ নাথাকে। গতিকে তেনেকৈ সি এটাকৈ গোটাওঁতে বহুতখিনি বস্তু, খেলা বস্তু জমা হৈ গৈছে। সেইখিনি মই কি কৰোঁ, এটা বেগত সেইখিনি ধুনীয়াকৈ একেলগে ভৰাই থৈ দিছোঁ, যাতে সি খেলাৰ সময়ত মই সেই গোটেইখিনি উলিয়াই দিব পাৰোঁ আৰু সি তাতে ব্যস্ত হৈ থাকে আৰু মই যাতে তাক খুৱাই থাকিব পাৰোঁ। যিমান সিহঁত ব্যস্ত হৈ থাকিব, সিমান সিহঁতে কিমান খাইছে বা কি খাইছে সেইটো সিহঁতে গম নাপায়। সেই ব্যস্ততাতে সিহঁতে চোবাব, খাব, তেনেকুৱাকৈ আমি সিহঁতক খুৱাই থাকিব পাৰিম। মোবাইলৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হয়। মোবাইল চাই থাকে, মোবাইলত মচগুল হৈ থাকে আৰু সিহঁতে মোবাইলটো চাই থাকোঁতে সিহঁতে কি খাইছে সেইটোও গম নাপায়। গতিকে সেইটো তেনেকৈ চলি থাকে। কিন্তু একেটা কথাই মোবাইলত যেনেকৈ সিহঁতে ব্যস্ত হৈ থাকে, খেলা বস্তুটো সিহঁতে তেনেকৈ ব্যস্ত হৈ থাকে। আৰু সিহঁতে সদায় নতুন এটা বস্তু অনুকৰণ কৰি ভাল পায়। নতুন এটা বস্তুত সোমাই গৈ সিহঁতে সদায় ভাল পায়, আগ্ৰহী হয় সেইটো বস্তুৰ প্ৰতি। মই তাৰ ক্ষেত্ৰত দেখিছোঁ বিশেষকৈ। গতিকে প্ৰথমতে সিহঁতক খেলা বস্তু গোটেইখিনি উলিয়াই দিব লাগে। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো আপোনালোকে বস্তুটো দেখাই দিব লাগিব, যাতে তাতে সি ব্যস্ত হৈ থাকিব পাৰে। গাড়ীখনকে দেখালে, পুতলাটোকে দেখালে, সিহঁত মুঠতে তাতে ব্যস্ত হৈ থাকক। সেইটোৱে প্ৰথম কথা। গতিকে মই কেনেকৈ খুৱাওঁ তাকে আপোনালোকক সৰু এটা ভিডিঅ' ক্লিপ দিম, আপোনালোকে চাব, নিশ্চয় আপোনালোকৰ সহায় হ'ব। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ, বহুত বেছি কৈ নাথাকোঁ। একদম সৰু কথা, কিন্তু চাবলৈ গ'লে এইটো এটা বৰ ডাঙৰ সমস্যা। কাৰণ আজি যদি সিহঁতে তেনেকৈ মোবাইলৰ বিনা তেওঁলোকে খাবলৈ যদি শিকা নাই, সেইটো যদি তেওঁলোকৰ এটা অভ্যাস হৈ গৈছে, তেনেহ'লে কাইলৈ আমি সিহঁতক চম্ভালিবলৈ বহুত টান হ'ব। কাইলৈ সিহঁতক এৰুৱাবলৈ চেষ্টা কৰিলে এদিনতে কেতিয়াও নেৰে। আৰু এটাও অনুৰোধ যে বৰ্তমানলৈকে যিসকলে তেনেকুৱা এটা অভ্যাস শিশুসকলক গঢ় ল'বলৈ দিলে, তেওঁলোকেও যাতে শিশুসকলক তেনেকুৱা এটা অভ্যাসৰ পৰা এৰিবলৈ, অভ্যাসটোৰ পৰা আঁতৰি আহিবলৈ সিহঁতক শিকায়। যদি অকণমান ডাঙৰ হৈছে, হাতত ৰং পেঞ্চিল দিয়ক, যি আঁকিবলৈ দিয়ক, নতুন বস্তু শিকাওক। কিন্তু মোবাইল ফোনটো যাতে হাতত তেনেকৈ তুলি নিদিয়ে, তাৰে অনুৰোধটো ৰাখিলোঁ আপোনালোকৰ আগত। আৰু মই যিহেতু নিজেই এই ক্ষেত্ৰত সদায় তেনেকুৱা এটা অৱস্থা যিহেতু মই ফেচ কৰি আছোঁ মোৰ শিশুটিৰ ক্ষেত্ৰত, গতিকে মই সেইটো জানো যে তেওঁলোকক এনেকুৱা এটা অভ্যাস কৰি দিলে সিহঁতৰ বহুত অসুবিধা হ'ব ভৱিষ্যতলৈ। গতিকে প্ৰথমতে সেই অভ্যাসটোৰ পৰা আমি সদায় সিহঁতক আঁতৰাই ৰাখিব লাগিব। মোৰ শিশুটিয়েও তেনেকৈয়ে খায়। কেতিয়াবা কিবা এটা তৎক্ষণাতে কিবা এটা দেখুৱাবলগীয়া হ'লেও সেই বস্তুটো আঁতৰাই বেলেগ এটা বস্তুত সিহঁতৰ মনটো লৈ যাব পাৰি। বৰ্তমান সিহঁতৰ সেইটো সময়। পটককৈ কিবা এটা পাহৰি পেলাই নতুনকৈ কিবা এটা সিহঁতে ল'ব পাৰে। গতিকে মোবাইলটোত চাই থাকি সিহঁতৰ যিমানখিনি অপকাৰ হ'ব, তাতকৈ খেলি খালে বা অন্য কিবা বস্তু চাই খালে আপোনালোকে বেলেগ কিবা বস্তু দেখুৱাই খুৱাব পাৰে। আমাৰ কষ্ট হ'ব, কিন্তু সিহঁতৰ বহুত ভাল হ'ব। আৰু আমি এইখিনি কষ্ট কৰিলে সিহঁতৰ একো অপকাৰ নহয়। তাৰ ফলত আমাৰ অকণমান কষ্ট হ'ব, মাতৃসকলৰ অকণমান কষ্ট হয়। বিশেষকৈ মাকসকলে সদায় এই বস্তুত লাগি থাকিব লাগে যে কেনেকৈ সিহঁতক খুৱাওঁ। আৰু সেইকাৰণেই বাধ্য হ'বলগীয়া হয়, যাতে মোবাইলটো চাই হ'লেও সিহঁতে কিবা এটা খাওক, সেই বুলিয়েই মোবাইলটো দিবলগীয়া হয়। কিন্তু ই পিছত বহুত অপকাৰ কৰিব। গতিকে মই সেইখিনিয়ে ক'লোঁ। আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰোঁ। যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ আহিছে, মোৰ ভিডিঅ' যদি আপোনালোকে নতুনকৈ চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ। আৰু সেইসকলকে ভিডিঅ'টো চোৱাৰ বাবেও সকলোলৈকে ধন্যবাদ থাকিলে। এতিয়া গোটেইখিনি মান খাব ন আমাৰ দেহাই, হয় নহয়? তুমি কি কৈছানো?
কাম কৰিছা অঁ তুমি কাম কৰি আছা আৰু তোমাৰ এজনী কোনে দিছিলে এজনী পে দিছিলে হয় নহয় আৰু তোমাৰ ইয়াত কি খেলা আছে চাওঁ তুমি ইয়াত মাম খুৱাই দিবা ইহঁতক খুৱাবা নাই ডৰেমন ক'ত গ'ল ডৰেমন কোনটো অঁ সেইটো তাৰপিছত ছটা ভীমটো ক'ত গ'ল অঁ এইটো সিহঁতকো মাম খুৱাব লাগিব হয় নহয় খাই দিয়া পটাপট খাই দিয়া সোনকালে খাবা দেই কোনটো লাগে তোমাক এইটো বজোৱা এইটো এনেকৈ বজোৱা অঁ সেইটো দেখোন দলিয়াই দিলে খং উঠিলে সি খেলিও আছে আৰু ধুনীয়াকৈ খায়ো আছে আপোনালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিঅ'টো চালে সেইটো কিন্তু সি গম নোপোৱাকৈয়ে মই কেমেৰা ৰাখিছিলোঁ মই গতিকে আঁতৰৰ পৰা দেখাইছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে গতিকে এনেকৈ আপোনালোকে ট্ৰাই কৰিব চাওক মই গোটেইখিনি এনেকৈ বেগত ভৰাই ৰাখিছোঁ আৰু তাৰ পৰা সি নিজৰ ইচ্ছামতে উলিয়াই খেলি থাকিব পাৰে এইটো নাই ৰ'বা মই উলিয়াই দিম